বিপিএফ লং লিভ সৈদ্য কুমার লং লিভ সৈদ্য কুমার লং লিভ। হয়, আমি আজি ইয়াতে গোট খাব লগা হ'ল। এইখিনিতে আমাৰ অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। সেয়েহে আমি এই অঞ্চলৰ আমাৰ ইয়াতে 4টা ৰেভিনিউ ভিলেজ আছে। এই 4টা ৰেভিনিউ ভিলেজত আমি সকলো আমাৰ মাইনৰিটি সম্প্ৰদায়, গতিকে আমি এই অঞ্চলৰ সকলোৱে 9 এপ্ৰিলত বিধানসভা ইলেকশ্যন হ'বলৈ গৈছে। সেয়েহে আমি 19 নং চিতলি বিধানসভাৰ প্ৰাৰ্থিত্ব হিচাপে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰী সূৰ্য কুমাৰ বসুমতাৰীক আমি প্ৰাৰ্থিত্ব হিচাপে এই অঞ্চলৰ তথা এই বৃহত্তৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৱে এখেতক টিকেট প্ৰদান কৰিব লাগে বুলি সকলোৱে দাবী কৰি আহিছে। গতিকে আমি এইখিনিতে বিচাৰোঁ যে আমাৰ এই শ্ৰী সূৰ্য কুমাৰ বসুমতাৰীক আমাৰ শ্ৰী হাগ্ৰামা মহিলাৰী তথা BTC চিফ হাগ্ৰামা মহিলাৰীয়ে যাতে আমাৰ সূৰ্য কুমাৰ বসুমতাৰীক টিকেট প্ৰদান কৰি দলৰ উন্নতিৰ কাৰণে তথা ডেভেলপমেণ্টৰ কাৰণে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি কামনা কৰিছোঁ। সূৰ্য কুমাৰ বসুমতাৰী কিয় বিচাৰিছে আপোনালোকে? আমি বিচাৰিছোঁ সূৰ্য কুমাৰ বসুমতাৰীক এই কাৰণেই যে এখেত এজন নিষ্ঠাবান, দয়ালু, প্ৰকৃত চৰিত্ৰৰ ব্যক্তি হিচাপে আমি এখেতক বিচাৰিছোঁ। পাৰ্টি টিকেট দিব লাগিব। আমি যিহেতু বৃহত্তৰ এটা অঞ্চল হিচাপে আমি দাবী কৰিছোঁ এখেতক প্ৰাৰ্থিত্ব দিব লাগিব, এখেতক টিকেট দিব লাগিব। গতিকে আমি এখেতৰ কাৰণে আমি বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজে টিকেট প্ৰদান কৰিবলৈ, প্ৰাৰ্থিত্ব দিবলৈ চিফ ছাৰ মহোদয়ক আহ্বান জনাইছোঁ।